আজি এই ভিডিঅ'টো যোনসকল মানুহ কুকুৰ প্ৰিয় সেইসকল মানুহৰ কাৰণে আজি এই ভিডিঅ'টো। কাৰণ কিয় এই ভিডিঅ'টো বনাবলগীয়া হ'ল আপোনালোকে জানেনে এটা কথা, যুধিষ্ঠিৰ লগত কুকুৰে স্বৰ্গযাত্ৰা কৰিছিলে আৰু সেই কুকুক আজি মৰিয়াই হত্যা কৰিছে। কিমান অমানুহ হ'ব লাগিব। এজনী কুকুৰে দুদিনৰ আগত 5টাকৈ পোৱালি দিছিলে। সেই কুকুৰগৰাকী দুদিনৰ পিছত যে মৃত্যু হ'ব সেই কথাটো কেতিয়াও কল্পনা কৰা নাছিলে আৰু সেই কথাটো ভবা নাছিলে কাৰণে চাগে কাৰোবাৰ ফাৰ্মত গৈ 52টা নে 53টাকৈ ব্ৰইলাৰ খাইছে। সেইটো কিমান যুক্তিসংগত কথা। এটা কুকুৰে ইমান অকণমান পেটটোত ইমান সোপা ব্ৰইলাৰ খাব পাৰিবনে? সেইটো কোনো যুক্তিসংগত কথা নহয়। আৰু যেনিবা খালেই আপোনালোকে দেখোন একে ডাঙৰ দামী কুকুৰ বিলাতী কুকুৰ আনি ঘৰত ৰাখি পোহে, গোটাই ব্ৰইলাৰ হাঁহ মুৰ্গী খুৱাই